हेलो फ्रेंड्स एडवाइस आमार आज এইটো ভিডিওত মই তাজা আপোনালোকক স্বাগতম জনাইছো फ्रेंड्स आज এইটো ভিডিওত আপোনাৰ সৈতে আলোচনা কৰিম যদি আপুনি এটা জিঅ' টাৱাৰৰ কাৰণে আবেদন কৰিব বিচাৰে যদি আপুনি আপোনাৰ ঘৰৰ ওচৰতে জিঅ' টাৱাৰ বহুৱাব বিচাৰে তেন্তে অনলাইনৰ জৰিয়তে আপুনি অতি সহজতে এপ্লাই কৰি আপুনি আপোনাৰ ঘৰৰ ওচৰত জিঅ' টাৱাৰটো বহুৱাব পাৰে তো কেনেকৈ আপুনি আপোনাৰ জিঅ' টাৱাৰৰ কাৰণে আপুনি অনলাইনত এপ্লাই আজি এইটো ভিডিওত আপোনাৰ সৈতে আলোচনা কৰিম আপুনি আমাৰ ভিডিওটো কতো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু যদি এতিয়ালৈকে আপুনি মোৰ এডভাইস নামৰ চেনেলটো সাবস্ক্রাইব কৰা নাই তেনেহলে ভিডিওৰ জাতত ৰঙা সাবস্ক্রাইব বটন টিপি দি আপুনি মোৰ এডভাইস নামৰ চেনেলটো সাবস্ক্রাইব কৰি দিব তো বলক ভিডিওটো আৰম্ভ ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইলত মাই জিঅ' এপ্লিকেশনটো ওপেন কৰি ইয়াৰ তিৰোডত ক্লিক কৰক তিৰোডত ক্লিক কৰি ইয়াতে লিখা চাওক পাৰ্টনাৰ উইথ জিঅ' তাতে ক্লিক কৰক ইয়াতে লিখা চাওক আই হেভ এ ল্যান্ড প্লট আই হেভ এ বিল্ডিং আপুনি ইয়াতে আই হেভ এ ল্যান্ড প্লটত মাৰক তাৰপিছত লিখা আছে প্ৰসিড আপুনি প্ৰসিডত ক্লিক কৰক প্ৰসিডত ক্লিক কৰি দিয়াৰ পিছত ইয়াৰ পৰা আপুনি আপোনাৰ লোকেশনটো সিলেক্ট কৰক ইয়াতে আপোনাৰ কাৰেন্ট লোকেশনটো এন্টাৰ কৰি ইয়াতে আপুনি কনফাৰ্ম কৰি লওক কনফাৰ্ম কৰি দিয়াৰ পিছত ইয়াতে নেক্সটত ক্লিক কৰক নেক্সটত ক্লিক কৰি দিয়াৰ পিছত লিখা আছে প্ৰপাৰ্টি ওনাৰ সেলফ আদার্স আপুনি সেলফত ক্লিক কৰক তাৰপিছত লিখা আছে ফুল নেম আপোনাৰ নামটো ইয়াতে এন্টাৰ কৰক আপোনাৰ নাম যেটো হয়তো আপুনি এন্টাৰ কৰক তাৰপিছত লিখা আছে আপোনাৰ করসপন্ডেন্স এড্ৰেছ তাৰ ইয়াতে আপুনি হাউস নম্বৰটো দি দিব তাৰ বিল্ডিং নেমটো দিব বিল্ডিং নাম্বাৰটো দিব এৰিয়া নাম্বাৰটো নামটো দিব টাউন ডিস্ট্ৰিক্ট পিন কোড এই সকলো বস্তু আপুনি ইয়াতে ফিল আপ কৰি দিব মই আপোনাক ফিল আপ কৰি দেখুৱাই আছো আপোনাৰ যেটো আপুনি ফিল আপ কৰিব তাৰপিছত ইয়াতে নেক্সটত ক্লিক কৰক নেক্সটত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে লিখা আছে এৰিয়া সিলেক্ট ইউনিট এৰিয়া আপোনাৰ যেটো এটো সিলেক্ট কৰক আপুনি স্কোয়ার ফিট মিটার আপুনি স্কোয়ার ফিটত ক্লিক কৰক তাৰপিছত লিখা আছে সিলেক্ট ইউএসএজি রেসিডেন্ট এয়া চাওক লিখা চাওক প্ৰপাৰ্টি ডিটেইলছ সাবমিটেড সাকসেসফুলি এনেকৈ আপুনি আপোনাৰ এই ফৰ্মখন আপুনি ফিল আপ কৰিব লাগিব ফিল আপ কৰি দিয়াৰ পিছত সাবমিট হ'ব সাবমিট হোৱাৰ পিছত আপোনাৰ ওচৰত ফোন আহিব তাৰ পিছত আপোনাৰ টাৱাৰটো নিৰ্মাণ হ'ব এনেকৈ আপুনি এপ্লাই কৰি আপুনি টাৱাৰটো বহাব পাৰিব যদি এতিয়ালৈকে আপুনি এডভাইস নামৰ চেনেলটো সাবস্ক্রাইব কৰা নাই তেনেহলে সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব আজিলৈ